এনে আমি নাগৰিক সভাটো যোৱা 4.5 বছৰে পাতি আহিছোঁ। কিয়নো নাগৰিকসকলক লৈ পেলাই আমাৰ যি ভুল ধাৰণা আমাৰ জাতিৰ মাজত আছিলে, বড়োসকলে ইছলামসকলৰ প্ৰতি আস্থা নাথাকা আৰু ইছলামসকলে বড়োসকলক বিশ্বাস নৰখা, বড়ো অনাবড়ো পাৰ্থক্য কৰা, যোৱা 17 বছৰে যেনেকৈ BPF কৰিলে, সেই বস্তুটো চপাই আনিবৰ কাৰণে আমি যোৱা 4.5 বছৰে নাগৰিক সভা পাতি আহিছোঁ। ইয়াৰে এটা খণ্ডই আজি আমাৰ খৰিবাৰী অঞ্চলত হৈছিলে। ভাল লাগিছে। আজি সকলো হিন্দু, মুছলমান, বড়ো, অনাবড়ো 26টা জাতি জনগোষ্ঠী আৰু 35 লাখ ভাৰতীয় নাগৰিকে বিকল্প ৰাস্তা হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত শান্তি, সমন্বয়, ঐক্যতাৰে প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ কাৰণে সকলোৱে দল বান্ধি হাতে হাত ধৰি পেলাই ওলাই আহিছে আৰু এইটোৱে কামনা কৰিছিল যে কেতিয়া আমি পূৰ্ণিমা ৰাতি দেখিবলৈ সক্ষম হ'ম। কিয়নো 17 বছৰে আমি অমাৱস্যা ৰাতি, এইবাৰ কিন্তু 4.5 বছৰে পূৰ্ণিমা ৰাতি আমি দেখিবলৈ সক্ষম হ'লো। আৰু সেই পূৰ্ণিমা ৰাতিটো ইভাৰলাষ্টিং হৈ থাকক, পৃথিৱী ধ্বংস নোহোৱালৈকে বড়ো, অনাবড়ো সকলো জাতি জনগোষ্ঠী, ধৰ্ম আৰু জাত পাতৰ পাৰ্থক্য নাৰাখি সমাজ এখন কৰিব পাৰোঁ বুলি ভাবি আজি সকলোৱে দলে বলে ওলাই আহিছে। ঠিক আছে। দেখা গৈছে যিহেতু মিত্ৰতা দল লৈ এটা বড়ো পলিটিকেল পাৰ্টি আৰু বড়ো লিডাৰসকলক একগোট হ'বৰ কাৰণে অনুৰোধ কৰিছে। আমি UPPL দল হিচাপে ৱেলকাম কৰিছোঁ। থেংক ইউ।